हेलो फ्रेंड्स, वेलकम टू माय यूट्यूब चैनल शिवानीज ब्लगলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আগষ্টৰ 30 তাৰিখ আৰু আজিৰ পৰা নিভৰ 11 মাহ কমপ্লিট হ'ল। 12 মাহত সোমালে চাওঁতে নিভ ডাঙৰেই হ'ল। এতিয়া সি এনেকৈ থিয় হ'ব পৰা হৈ গৈছে। তাৰ দুষ্টামিবোৰ আৰম্ভ হৈছে। সৰু ক্লিপ এটা আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ, চাওকচোন। আৰু আপোনালোক সকলোৱে তাক আশীৰ্বাদ কৰিব যাতে সি ভালে থাকে, সুস্থ হৈ থাকে। আৰু নিভৰ এয়া ভাল লগা কেইখনমান ফটো দিছোঁ, সকলোৱে চাব দেই। নিভে এতিয়া এটা দুটা কথা বুজি পোৱা হৈছে। তাৰ ফটো বুলি ক'লে একদম পজ আহি যায়। কি কৰিব মানে হাঁহিব, তাতে আকৌ মুখৰ কি দেখায়। আৰু সৰু ল'ৰা ছোৱালীৰ এই সমস্যা বহুত বেছি ভাল লাগে। যোনে কটাইছে তেওঁলোকে জানে বাৰু। আৰু আজিৰ ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। অন্য এটা ভিডিঅ'লৈ আকৌ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই।